যে আমি কাৰ্বি আংলঙক সেই কোভিডৰ মাজতে আমি 69 ফাউণ্ডেশ্যন ডে আমি সেলিব্ৰেশন কৰিছো। কনসিল ফাউণ্ডেশ্যন ডে দিনত মই তেখেতসকলক মই বৰ্তমান আমাৰ মাজৰ পৰা বিদায় দিলে যে কনসিল আমাৰ লাগে 6 শিডিউল ডিস্ট্রিক্ট লাগে 6 শিডিউল অটোনমাস ডিস্ট্রিক্ট লাগে সেইটো প্ৰথম পূজা বা প্ৰথম দাবিদাৰ সেইটো কাৰ্বি আদৰবাৰ জৰিয়তে তেখেতৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ ডিমাণ্ড কৰিছে সেইটো কাৰ্বি দৰবাৰৰ জৰিয়তে আৰু সেই কাৰ্বি দৰবাৰ ফাউণ্ডাৰ সভাপতি প্ৰেসিডেন্ট সভাপতি আৰু জেনাৰেল সেক্ৰেটাৰী আছে সভাপতি স্বৰ্গীয় সাৰসিং তেৰণ লাংকুং হাবে বুলি কয় তেখেতে সভাপতি আছে আৰু চেমচন সিং ইংতি স্বৰ্গীয় চেমচন সিং ইংতি সাধাৰণ সম্পাদক হৈছে এই কাউন্সিল কাৰ্বি আংলং অটোনমাস কাউন্সিল চেয়ারম্যান ডেপুটি চেয়ারম্যান CM EM MAC board chairman Pendanglok Danglok secretary to Pendanglok Andopin Karbbi Anglong abang thusum tame confidence people pen kam ke claim ke damalong tame hakhi hisab enpon